হে গাইজ, তো মতলীয়া প্ৰাইম টাইমৰ দ্বিতীয়টো খণ্ড হয়। প্ৰথম খণ্ডটো প্ৰথমটো আমি মতলীয়া ইউটিউব চেনেলত দিয়া আছে, যিটো প্ৰথম এপিছডৰ লিংকটো মই আমাৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাত ক্লিক কৰি ভিডিঅ'টো চাব পাৰিব আৰু এই ভিডিঅ'ত আপোনালোকে এনজয় কৰক। ধন্যবাদ। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ প্ৰাইম টাইম নিউজৰ দ্বিতীয় খণ্ডলৈ। যিহেতু জবৰ আপোনালোকে দেখিবলৈ পালেই যে আমাৰ অনুষ্ঠানটো ভালদৰে অনুষ্ঠিত হ'ব নাপালে, সেয়েহে আজি অসমৰ দুজন বিশিষ্ট ব্যক্তিলৈ আমাৰ অনুষ্ঠানটি আৰম্ভ কৰিব লৈছোঁ। আৰু আজি কথা পাতিম স্বাস্থ্যজনিত কাৰণৰ ওপৰত। আৰু মোৰ বাওঁফালে আছে মই চিনাকি কৰাই দিব বিচাৰিম শকত সমাজৰ অসাধাৰণভাৱে শকত এজন সাধাৰণ শকত ব্যক্তি। আৰু মোৰ সোঁফালে আছে মই চিনাকি কৰাই দিব বিচাৰিম তেখেত অসমৰ একো বালকো নহয়, কিন্তু ফিটনেছ বিদ, ৰাস্তাতে পাই খাই আনিছোঁ। এতিয়া আমি কথা পাতিম মোৰ বাওঁফালে থকা শকত ব্যক্তিজনৰ সৈতে। দাদা প্ৰথমতে আপোনাক কৈছোঁ দিম। দাদাই কামত লাগিয়ে গ'ল। বাৰু দাদাই খাই থকালৈকে আমি অন্যজন ব্যক্তিৰ কথা পাতিম, যিজন ক্ষীণ ব্যক্তি। চ' দাদা আপোনাৰ কুৱেশ্যনটো দিব। নাম তুমি মই ওলাইহে গৈছোঁ, তাৰপিছত ৰাস্তাতে পাই ৰিপৰ্টাৰ এটাই মোক লৈ আনিলে, কিবা অনুষ্ঠান আছে বুলি 500 টকা এটা দিম বুলি কৈছে, সেইকাৰণেহে আহিছোঁ। দেখা ফকতীয়া যেনে লাগিছে। হেই ফোন থকহে, মই যে কিবা এটা কৈছোঁ শুনিছে নে নাই? ৱাইফে ফোন কৰিছিলে। আপুনি বিয়া পতা তাৰমানে ধুনীয়াই চাগে আপোনাৰ ৱাইফজনী। হয় হয়, তাইৰ ৰূপ দেখিয়ে তাইক মই ভাল পাই পেলালো। তাৰপিছত আৰু কি, মই তাইক প্ৰপ'জ মাৰিলো, তাই একচেপ্ট কৰিলে। তাৰপিছত আমি গ'লো গুৱাহাটীলৈ গ'লো। গুৱাহাটীত তাই মোক পাতি দিবলৈ ক'লে, ময়ো গ'লো। একজেক্টলি। তাৰপাছত ময়ো ৰ'ব নোৱাৰিলো আৰু। দাদা মোক খাৰ হ'ল, কিবা সোধা যদি সোধক। সেই ৰ'বহে সুধিম, এখতৰ কথাটো শুনি লওঁ আগতে। ফোনটো উলিয়ালো, দেউতালৈ ফোন লগালো, তাৰপিছত ক'লো, দেউতা তোমাৰ বোৱাৰীয়ে মোৰ লগত বোলো বিয়া পাতিবলৈ লৈছে, গতিকে তুমি একাউণ্টত মোক 20,000 টকা এটা দি দিয়া। তাৰপিছত বিয়াখন পাতি পেলালো আৰু। বিয়া পতাৰ কথাহে কৈছিল। হয়, আপুনি কি ভাবিছে? নাই একো নাই। হেৰি চাহ চিনাকিটো হ'লোৱে যেতিয়া মাতিব কেতিয়াবা ঘৰলৈ, আৰু মানুহজনীৰ লগত চিনাকি কৰাই নিদিয়ে নেকি? বাৰু হ'ব, এতিয়া আমি যাম আমাৰ শকত দাদাজনৰ ওচৰলৈ। তেখেতে শকত হ'বৰ কাৰণে কি কি খাইছিল বা কিমান খায়, নে অকল ভাতেই খায়, নে তাৰ বাহিৰে বেলেগ কিবা দৰৱ চৰব জাতীয় বস্তু খায়, তেখেতৰ সৈতে কথা পাতিম। দাদা দাদা একো কামতে লাগিলে। দাদা পাৰে যদি কওক, ৰাইজে জানিব বিচাৰিছে নহয়। দাদা নহ'ব আৰু বেবী, এই ৰিপৰ্টাৰটো বৰ ফকতীয়া আৰু মাইকী পাগলে তেজ খোৱাটো। তোমাৰ কথা কৈছিল, তোমাৰ লগত চিনাকি হয়। কি হ'ল আপুনি কেনেকে ইমান চিঞৰিছে? পাগল নেকি আপুনি? পাগল মানুহে ইমান চিঞৰে? অনুষ্ঠান এটা চলি থাকোতে ফোনত কথা পাতিব নালাগে বুলি আপুনি নাজানে নেকি? আপোনাৰ সেই কোনো কমন চেন্স নাই? দাদা কমন চেন্স। হেই দম দিছাই না? নাই দম দিয়া নাই ন। মানে মই ক'ব বিচাৰিছো যে ৰাইজে জানিব বিচাৰিছে মানে নিজৰ শৰীৰটো কেনেকৈ মজবুত কৰি ৰাখিব পাৰে, মানে কেনেকৈ নিজৰ শৰীৰটো ফিটনেছ কৰি ৰাখিব পাৰে। আৰু যদি আপুনি কিবা টিপছ জানে আমাৰ ৰাইজক জনাওক, আমাৰ ৰাইজে নিশ্চয় উপকৃত হ'ব। দুটামান টিপছ দি দিওঁ। শুনা আকৌ কলিজা, মই তোমাকে ভাল পাওঁ, বিশ্বাস কৰাচোন তুমি। I love you. তো ৰাইজ আমাক ক্ষমা কৰিব, আমাৰ অনুষ্ঠানটো আজি ইমানতে সামৰণি মাৰিছো। আজি যিটো অনুষ্ঠানৰ কাৰণে আমি দুজন ব্যক্তি মাতি আনিছিলো, তেওঁলোক অতি ব্যস্তৰ বাবে এই স্বৰ বাচ্ছাটো ইয়াৰ পৰা ওলাইছো। ঠিকেই কৰিলে আপুনি, মৰাই দিলোহেঁতেন।